নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিবাদীক ছত্ৰভংগ দিবলৈ অৰুণাচল আৰক্ষীৰ সৈন্যলৈ গুলীচালনা। প্ৰতিবাদী লোকসকলক ছত্ৰভংগ দিয়াৰ উদ্দেশ্যে অৰুণাচল আৰক্ষীয়ে লিকাবালিত চাৰিজাইকৈ সৈন্যলৈ গুলীচালনা কৰে। অৱশ্যে এই ঘটনাৰ সময়ত অসম আৰক্ষীৰ ফালৰ পৰা কোনো প্ৰত্যুত্তৰ দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে। পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি পুনৰ অসম অৰুণাচল সীমান্তৰ লিকাবালিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰ্থনৈতিক অৱৰোধক কেন্দ্ৰ কৰি প্ৰতিবাদ চলি থকাৰ মাজতে দুপৰীয়া পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। প্ৰাপ্ত তথ্য অনুসৰি প্ৰতিবাদী লোকসকলক ছত্ৰভংগ দিয়াৰ উদ্দেশ্যে অৰুণাচল আৰক্ষীয়ে লিকাবালিত চাৰিজাইকৈ সৈন্যলৈ গুলীচালনা কৰে। অৱশ্যে এই ঘটনাৰ সময়ত অসম আৰক্ষীৰ ফালৰ পৰা কোনো প্ৰত্যুত্তৰ দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনাৰ পাছতে পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাই দেখা দিছে। ইতিমধ্যে লিকাবালিত বৃহৎ সংখ্যক অৰুণাচলী লোকৰ লগতে অৰুণাচল আৰক্ষীৰ জোৱান উপস্থিত হৈছে। ইয়াৰ ফলত সীমান্ত অঞ্চলত উত্তেজনা বৃদ্ধি পাইছে। দিবলৈছো আন এটা খবৰ। TMPKৰ তিনিটা দাবী মানি ল'লে চৰকাৰে। TMPKৰ অৰ্থনৈতিক আৰু পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত। মিংমাং বধিত সংঘটিত বিক্ষিপ্ত ঘটনাৰ পিছতে প্ৰতিবাদ ঘোষণা কৰিছিল TMPK। ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ডাক্তৰ অনুজ পেগু আৰু অতুল বৰাৰ সৈতে বৈঠকত মিলিত হৈছিল TMPK। TMPKৰ দাবীসমূহ মানি লোৱাত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংগঠনটোৱে নিৰ্ধাৰণ কৰি দিয়া মুখ্যতঃ তিনিটা দাবী মানি লৈছে চৰকাৰে আৰু 48 ঘণ্টাৰ ভিতৰত ঘটনাৰে জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে। দ্বিতীয়তে কোনো ব্যক্তি বা গোটে আগ্নেয়াস্ত্ৰ লৈ আলোচনাত অংশ ল'ব নোৱাৰিব আৰু তৃতীয়টো দাবী হৈছে অসম অৰুণাচল সীমা বিবাদৰ শান্তিপূৰ্ণ আৰু স্থায়ী সমাধান। শান্তিপূৰ্ণ আলোচনাৰ বাবে অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে। লগতে সীমামূৰীয়া অঞ্চলসমূহত স্থায়ী শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মন্তব্য কৰিছে। দিবলৈছো আন এটা খবৰ। ছেটেলাইট চিটিৰ নামত লাহেশ্বৰী সুঁতিৰ ভণ্ডৰ বিৰোধিতা কৃষকৰ উত্তাল প্ৰতিবাদ। কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত লাহেশ্বৰী ব্ৰহ্মপুত্ৰ সুঁতিৰ পাৰত বৃহস্পতিবাৰে কৃষক ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু ছেটেলাইট চিটি নিৰ্মাণৰ নামত প্ৰাকৃতিকভাৱে বৈ অহা লাহেশ্বৰী ব্ৰহ্মপুত্ৰ সুঁতি বন্ধ কৰাৰ লগতে লাহেশ্বৰী চাপৰিৰ কৃষিভূমি অধিগ্ৰহণৰ পৰিকল্পনা পৰিহাৰ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে। লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত বৃহৎ সংখ্যক কৃষকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে উন্নয়নৰ নামত জৈৱ বৈচিত্ৰ্য ধ্বংস কৰা বন্ধ কৰক, আমাৰ মাটি আমাৰ অধিকাৰ আৰু লাহেশ্বৰী সুঁতি বন্ধ কৰাৰ পৰিকল্পনা পৰিহাৰ কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ আৰু কৃষিৰ সুৰক্ষাৰ দাবী উত্থাপন কৰিছে ৰাইজে। কৃষক ৰাইজৰ অভিযোগ অনুসৰি ছেটেলাইট চিটি নিৰ্মাণৰ নামত লাহেশ্বৰী ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সুঁতি বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ কৃষিভূমি জলজ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱৰ আশংকা কৰিছে স্থানীয় কৃষকসকলে। লগতে লাহেশ্বৰী চাপৰিৰ কৃষিভূমি অধিগ্ৰহণৰ যিকোনো পৰিকল্পনা বন্ধ কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। দিবলৈছো আন এটা খবৰ। বিৰোধীৰ পাঁচটা বৃহৎ সফলতা। কংগ্ৰেছে বহুকেইটা গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰস্তাৱ আগুৱাই নিবলৈ বাধা দি বা বিলম্বিত কৰি বিৰোধীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে বিৰোধী দলে। ইফালে বিজেপিয়ে কংগ্ৰেছৰ দাবী খাৰিজ কৰি বিৰোধীয়ে বাৰম্বাৰ নিজৰ দাবী সলনি কৰা আৰু সদনৰ কাম কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে এই অধিৱেশনে দেখুৱাই দিলে যে বিৰোধীৰ ঐক্যৰ ফলত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আগুৱাই নিব নোৱাৰিলে। ইয়াৰ ভিতৰত আছিল ওৱান নেশ্যন আৰু ওৱান ইলেকশ্যন, বিকশিত ভাৰত শিক্ষা অধিকৰণ বিল আৰু গ্ৰেপ্তাৰৰ পাছত নিৰ্বাচিত জনপ্ৰতিনিধিক পদৰ পৰা আঁতৰোৱাৰ সৈতে জড়িত সংবিধান সংশোধনী FCRA বিল আৰু প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় সংশোধনী সংবিধান। তেওঁ লগতে দাবী কৰে যে এই অধিৱেশনত নৰেন্দ্ৰ মোদীয়ে চৰকাৰ অস্বাভাৱিকভাৱে প্ৰতিৰক্ষামূলক অৱস্থাত আছিল। তেওঁৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ কাৰ্যসূচীৰ পৰা বেছিভাগ সময় আঁতৰি আছিল আৰু কেৱল অধিৱেশনৰ অন্তিম দিনটোতহে উপস্থিত আছিল। দিবলৈছো আন এটা খবৰ। ঘেৰগেটৰ প্ৰতিবাদস্থলীত সাংসদ ৰঞ্জিত দত্ত। অৰুণাচলী দুষ্কৃতিকাৰীক কঠোৰ ভাষাৰে গৰিহণা। গোগামুখত অৰুণাচলীয়ে গুলীচালনা কৰা ঘটনাৰ লগত জড়িত দোষীয়ে শাস্তি পাবই লাগিব। অৰুণাচলীয়ে সংঘটিত কৰা এনেধৰণৰ গুলীচালনাৰ ঘটনা এইটোৱেই শেষ হওক। দিল্লীৰ পৰা উভতি আহি হোলেংগীৰ দৈপই এয়াৰপৰ্টত উপস্থিত হোৱাৰ পিছতে বৰগাঙৰ ঘৰলৈ অহাৰ পথত আজি বিয়লি গহপুৰ গেৰগেটৰ টোল গেটত প্ৰতিবাদত বহা TMPK, MK আৰু TMMKৰ প্ৰতিবাদীকাৰীসকলৰ কাষত থিয় দি শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত। এই সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তই প্ৰতিক্ৰিয়া কয় যে গগামুখত অৰুণাচলীয়ে গুলীচালনা কৰা ঘটনাৰ লগত জড়িত দোষীয়ে শাস্তি পাবই লাগিব। অৰুণাচলীয়ে সংঘটিত কৰা এনেধৰণৰ গুলীচালনাৰ ঘটনা এইটোৱেই শেষ হওক।
তেওঁ লগতে কয় যে অসম আৰু অৰুণাচল সীমা সমস্যা প্ৰায় শেষ হোৱাৰ পথত। মাজে মাজে অৰুণাচলী দুষ্কৃতিকাৰীয়ে এনেধৰণৰ কাৰ্য সংঘটিত কৰি অহা কাৰ্যক সাংসদ ৰঞ্জিত দত্তই কঠোৰ ভাষাৰে গৰিহণা দিয়ে। ইয়াৰ এক স্থায়ী সমাধানৰ পোষকতা কৰি শীঘ্ৰেই ইয়াৰ সমাধান সূত্ৰ ওলাব বুলি আশা প্ৰকাশ কৰে সাংসদ ৰঞ্জিত দত্তই। দিবলৈছো আন এটা খবৰ। হাস্পতালৰ টয়লেটত কৰ্তব্যৰত নাৰ্ছৰ মৃতদেহ উদ্ধাৰ। চিকিৎসালয়খনৰ স্ত্ৰীৰোগ বিভাগৰ শৌচালয়ৰ পৰা এগৰাকী কৰ্তব্যৰত নাৰ্ছৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ চিকিৎসালয় চৌহদত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। কলকাতাৰ NRS মেডিকেল কলেজত চাঞ্চল্যকৰ ঘটনাৰ সৃষ্টি হৈছে। কলকাতাৰ নীলৰতম চৰকাৰ মেডিকেল কলেজ হাস্পতালত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। চিকিৎসালয়খনৰ স্ত্ৰীৰোগ বিভাগৰ শৌচালয়ৰ পৰা এগৰাকী কৰ্তব্যৰত নাৰ্ছৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ চিকিৎসালয় চৌহদত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি নিশা প্ৰায় 10:20 বজাত নাৰ্ছগৰাকী শৌচাগাৰলৈ গৈছিল, কিন্তু নিশা 10:27 বজালৈকে ওলাই নহাত সহকৰ্মীসকলে তেওঁক ফোন কৰিবলৈ ধৰিলে। মৃতকৰ মৃতদেহত কোনো ধৰণৰ আঘাতৰ চিন বা লাভ কৰা নাই। ইপিনে প্ৰাথমিক তদন্তৰ আধাৰত আৰক্ষীয়ে অনুমান কৰিছে যে অত্যাধিক পৰিমাণৰ এনাস্থেচিয়া ঔষধ দেহত বেজীৰ জৰিয়তে প্ৰয়োগ কৰাৰ বাবে নাৰ্ছগৰাকীৰ মৃত্যু হোৱাৰ লগতে ঘটনাটো আত্মহনন নে ইয়াৰ আঁৰত কোনো ৰহস্য আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰতিবেদন লাভ কৰাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আনহাতে ঘটনাৰ গভীৰ তদন্তৰ বাবে এণ্টালি থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইপিনে ঘটনা সংঘটিত হোৱাৰ সময়ত নাৰ্ছগৰাকীৰ সৈতে একেলগে কৰ্তব্যত নিয়োজিত হৈ থকা 4গৰাকী নাৰ্ছক জৰুৰী সোধা-পোছাৰ বাবে থানালৈ তলব কৰা হৈছে। কৰ্তব্যৰত অৱস্থাত এজনী নাৰ্ছৰ এনেদৰে সন্দেহজনকভাৱে শৌচালয়ৰ ভিতৰত মৃত্যু হোৱাৰ ঘটনাই চিকিৎসালয়খনৰ সুৰক্ষা ব্যৱস্থা আৰু মানসিক স্বাস্থ্যৰ দিশক লৈ পুনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱতাৰণা কৰিছে। দিবলৈছো আন এটা খবৰ। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আলফা শ্বাৰ 2 সদস্য গ্ৰেপ্তাৰ। তেজপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ আলফা শ্বাৰ 2গৰাকী সদস্য। সদস্যবৰ্তী অভিযান চলাই আছিল 2 আলফা কেডাৰে। গ্ৰেপ্তাৰ আলফা শ্বাৰ মহিলা কেডাৰ চুইটি দাস। তেজপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে আলফা শ্বাহ আৰু গ্ৰেপ্তাৰ আলফা শ্বাৰ মহিলা কেডাৰ চুইটি দাস আৰু শিৱসাগৰৰ বনগাঁৱৰ পংকজ দাসৰ পত্নী চুইটি দাস। তেজপুৰৰ চিকিৎসালয় মহাবিদ্যালয় হাস্পতালৰ সমীপত ঘৰ ভাড়ালৈ আছিল চুইটিয়ে। পুথিমাৰীৰ পৰা পুভেডিৰ পৰা গ্ৰেপ্তাৰ নমিন দা নামৰ আন এজন সদস্যক। CISFৰ প্ৰাক্তন জোৱান নমিন দা 2গৰাকীৰ পৰা জব্দ আলফাৰ পেড আৰু সদস্যবৰ্তী প্ৰমাণপত্ৰ। দিবলৈছো আন এটা খবৰ। হুলস্থুল বিতৰ্কৰ মাজেৰে সামৰি পৰিল সংসদৰ বৰ্ষাকালীন অধিৱেশন। পুনৰবাৰ শাসকীয় পক্ষ আৰু বিৰোধী দলসমূহৰ মাজত তীব্ৰ ৰাজনৈতিক সংঘাত, ভাগ বিতণ্ডা আৰু হুলস্থুলীয়া পৰিৱেশৰ মাজেৰে বৃহস্পতিবাৰে সামৰণি পৰিল সংসদৰ বৰ্ষাকালীন অধিৱেশন। পুনৰ শাসকীয় পক্ষ আৰু বিৰোধী দলসমূহৰ মাজত তীব্ৰ ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে 20 জুলাইৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় যেনে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, দেশৰ অৰ্থনৈতিক তথা সামাজিক প্ৰসংগসমূহক লৈ সংসদৰ ভিতৰে বাহিৰে বিৰোধী দলসমূহে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইয়াৰ মাজতেই কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক বিধায়িনী প্ৰক্ৰিয়াৰ যোগেদি গৃহীত কৰা হয়। ইফালে অধিৱেশনৰ সামৰণিৰ পিছত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এক সংবাদমেল সম্বোধন কৰি কয় যে অধিৱেশনত মুঠ 12খন বিধেয়ক গৃহীত কৰা হৈছে। অৱশ্যে আইন প্ৰণয়নৰ ক্ষেত্ৰত অধিৱেশন যথেষ্ট সফল হ'লেও বিতৰ্ক আৰু আলোচনাৰ দিশৰ পৰা ইয়াক সফল বুলি ক'ব নোৱাৰি। স্বাধীনতাৰ সঘন প্ৰতিবাদ আৰু সদল অচল কৰি ৰখাৰ ফলত সংসদৰ কাৰ্যক্ষমতা হ্ৰাস পোৱা বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে। ৰিজিজুৱে লগতে অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰ সকলো বিষয়তে আলোচনাৰ বাবে প্ৰস্তুত আছিল, কিন্তু বিৰোধীয়ে বাৰে বাৰে সদনৰ কাৰ্যসূচীত বাধা প্ৰদান কৰি বিতৰ্কৰ পৰা আঁতৰি থাকিল। আনহাতে বিৰোধী পক্ষই চৰকাৰৰ বিৰুদ্ধে গঠনমূলক আলোচনাৰ সুযোগ নিদিয়ে আৰু গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰিছে কিৰেণ ৰিজিজুৱে। দিবলৈছো আন এটা খবৰ। ধুবুৰীত ABVPৰ উত্তাল প্ৰতিবাদ। সংগঠনটোৰ ধুবুৰী জিলা আৰু ধুবুৰী নগৰ শাখাৰ যৌথ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰীক্ষা বাতিল আৰু নিকা পৰীক্ষাৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ। ঝাৰখণ্ডৰ সৰ্বভাৰতীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত ব্যাপক অনিয়ম তথা প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ধুবুৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। সংগঠনটোৰ ধুবুৰী জিলা আৰু ধুবুৰী নগৰ শাখাৰ যৌথ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰী ছাত্ৰসকলে হাতত প্লেকাৰ্ড লৈ শ্লোগান প্ৰদান কৰে। ABVPৰ নেতৃত্বই অভিযোগ কৰে যে ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড কৰ্মচাৰী চয়ন আয়োগৰ পৰীক্ষাসমূহৰ প্ৰশ্নকাকত ফাদিল আৰু অনিয়মে হাজাৰ হাজাৰ মেধাৱী পৰীক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে। পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাত ঝাৰখণ্ড চৰকাৰৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে JPSC আৰু JSSCৰ পৰীক্ষাত সংঘটিত ভয়ংকৰ কেলেংকাৰীৰ
উচ্চস্তৰীয় CBI তদন্ত হ'ব লাগে। সন্দেহজনক আৰু অনিয়ম সংঘটিত হোৱা সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়া বাতিল কৰি অতি সোনকালে নিকা আৰু পৰস্পৰভাৱে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। লগতে প্ৰশ্নকাকত ফাদিল আৰু কেলেংকাৰীৰ সৈতে জড়িত সকলো অভিযুক্তকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। দিবলৈ আন এটা খবৰ। গীতানগৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু। মহানগৰীৰ গীতানগৰত চাঞ্চল্যকৰ ঘটনাৰ সৃষ্টি হৈছে। গীতানগৰ থানাত গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু হোৱা জোৱানজন ৰঙিয়াৰ গুলিবমৰ হাফিজ আলী। মহানগৰীৰ গীতানগৰত চাঞ্চল্যকৰ ঘটনাৰ সৃষ্টি হৈছে। বুধবাৰে নিশা কৰ্তব্য পালন কৰি পুৱা 5 বজাত নিজৰ কোঠালৈ গৈছিল জোৱানজন। বিগত এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হৈছিল হাফিজ আলী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক